প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব জগন্নাথ বৰুৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি কিমান আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব 430 বৰ্গ কিলোমিটাৰ প্ৰায়। শুৱালকুছি কিহৰ বাবে বিখ্যাত আপুনি জানেনে? ইয়াৰ শুদ্ধ উত্তৰটো জনাৰ আগত এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি লওক। আপোনাৰ উত্তৰটো হ'ব পাট আৰু মুগাৰ বাবে বিখ্যাত। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব দৈনিক বাতৰি কাকত।